গোমাংসৰ প্ৰসংগত হাঙুৰ খালে গুৰুজনাৰ নাম। সংস্কৃতি ৰীতি-নীতি পৰম্পৰাত চাওলুং চুকাফাই হাত দিয়া নাছিলে আৰু সমগ্ৰ অসমীয়া জাতীয় সত্তাৰ যাক আমি গুৰু বুলি ভাবোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। কিয় গুৰুজনাৰ প্ৰসংগ স্থান পালে এনে বিষয়ত? অসমৰ আটাইতকৈ শক্তিশালী নেতা কোন? চাওলুং চুকাফা নে হিমন্ত বিশ্ব শৰ্মা? কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পিছতেই গোমাংস নিষিদ্ধৰ প্ৰসংগত শাসকীয় পক্ষৰ বিৰুদ্ধে বিৰোধীক বিপৰীত স্থিতিত দেখা পোৱা গৈছে। আৰম্ভ হৈছে ভিন্ন বাক বিতণ্ডাৰ। সংবিধানে খাদ্যাভ্যাসৰ ক্ষেত্ৰত কোনো নীতি নিৰ্দেশনা দাঙি নধৰাৰ প্ৰসংগ উত্থাপন কৰি সংখ্যালঘুৰ পক্ষত নিজৰ স্থিতি সুদৃঢ় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিৰোধী পক্ষই। প্ৰশ্ন উত্থাপন হৈছে, বিৰোধীৰ এনে স্থিতিয়ে সংখ্যালঘুৰ ভোটবেগ নিজৰ পক্ষত ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে নেকি? ভূপেন বৰাই এই ক্ষেত্ৰত চিনাক্ত কৰি